বন্ধুসকল কি খবৰ আশা কৰোঁ আপোনালোকৰ ভাল লগত মোৰো ভাল আজি মেইন কথা ঘৰত মানুহ নাই আজি ভাবিলোঁ নিজেই বনাওঁ অলপ বজাৰৰ পৰা মাংস লৈ আহিছিলোঁ ট্ৰাই কৰোঁ অলপ মাংস বনাবৰ কাৰণে আৰু মই বস্তু অলৰেডি কাটি ৰেডি কৰি ৰাখিছোঁ কাৰণ অলপ দিগদাৰ হয় কাটি আপোনালোকে মোবাইল ভিডিঅ' কৰিবলৈ তো মই কাটি ৰেডি কৰিছোঁ তো ভিডিঅ'টো আপোনালোকে সকলোকে চাই থাকিব আৰু বলক ভিডিঅ'টো মাংসটো লৈ লওঁ ফাৰ্ষ্ট বন্ধুসকল মই আপোনালোকক কৈছিলোঁ যে মই অলৰেডি কাটি ৰেডি কৰি ৰাখিছোঁ ইয়াত পিঁয়াজ আপোনালোকে দেখিছেই জলকীয়া নহৰু আলু কাটি ৰেডি কৰি ৰাখিছোঁ পিঁয়াজটো অলপ মই বেছি কাটোঁ মানে বেছি লওঁ কাৰণ মই গ্ৰেভিটো ভাল পাওঁ পিঁয়াজটো অলপ গ্ৰেভি কৰেতো মই পিঁয়াজ গ্ৰেভিটো ভাল পাওঁ তো মই এতিয়া ৰেডি কৰোঁ কেনেকৈ মই বনাওঁ চান্দি খানা কি হয় নাজানো আৰু কৃষ্ণ জনাইছোঁ দেই তেলটো অলপ গৰম হ'লে বন্ধুসকল ঠিকে আছেনে বন্ধুসকল ঠিকে আছে যেন লাগিছে ঠিকে হ'ব খাবলৈ পাওঁ আৰু কিবা বনিলে এয়া মই লেগ পিচ কাটি অকল তেলটো পকিছেনে চাই লওঁ বন্ধুসকল ইয়াত মই গোটেইবিলাক আইটেম দি দিলোঁ আলু পিঁয়াজ ৰচুন আদা যি আছে আটাইবোৰ দি এতিয়া ভালকৈ ভাজিম আৰু মছলা দিব বাকী আছে ভাজি মেলি ইয়াক মই গ্ৰেভি কৰিম গ্ৰেভি কৰাৰ পাছতহে মই মাংসটো দিম ইয়াক মই ভালদৰে সিজাই লওঁ ধুনীয়াকৈ সিজাই লওঁ তো বন্ধুসকল এয়া সিজিছে তো মই ইয়াত এতিয়া কি কৰিম ইয়াত এতিয়া মই মছলা দিম এয়া অলপ হালধি দি দিওঁ এয়া মছলা ধনিয়া গুড়া আছে দি দিওঁ জিৰা মছলা কাশ্মীৰী লাল মিৰ্চ দি ইমানবোৰ আইটেম নাজানো ঘৰত ৰাখিছে আৰু এতিয়া ইয়াক মই ভালদৰে মছলা সিজাম গ্ৰেভি এইটো বনি আছে গ্ৰেভিটো বনাৰ পাছত মাংসটো দিম গেছটো ঠিক আছে নাই গেছ ঠিক আছে গ্ৰেভিটো বনি লওক আলু অলপ সিজি লওক আলু তাৰপিছত আমি দিম মাংস এতিয়া মাংস দি দিয়া অৱস্থাত আছে মাংসটো দি দিয়াৰ পাছত এতিয়া অলপ ঢাকি দিম যাতে অলপ সিজক বন্ধুসকল ভিডিঅ'টো বনাওঁতে মোৰ বহুত কষ্ট হৈছে এখন হাতে ভিডিঅ' এখন হাতে বনোৱা প্লিজ আপোনালোকে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ আৰু লাইক কৰিব নাপাহৰিব ইয়াৰ গোন্ধ কেনেকুৱা বন্ধুসকল বিৰাট ধুনীয়া গোন্ধ আহিছে আৰু অলপ সিজি লওক অলৰেডি সিজি গৈছে এতিয়া মই কি কৰিম ইয়াক মই গ্ৰেভি কৰিবৰ কাৰণে অলপ পানী দি আকৌ সিজাম মজা লাগিব তো বন্ধুসকল নিজে বনাই খোৱা মজাই বেলেগ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই